উপজিলা সৃষ্টি করিবা ক প্রভু ও ব্রহ্মা কাদে চাৰি সিদ্ধ সপ্তঋষি অযক্ষ ৰাক্ষস গণ সবাকো নারায়ণে ব্রহ্মার বাম অংশে দেবী সরস্বতী উপজি ধনরত্ন বাড়ি যায় লক্ষ্মীর পরশ পাই ধনরত্ন বাঢ়ি যায় লক্ষ্মীর পরশ পাই ধনরত্ন বাড়ি যায় দেৱতাৰ গৌৰৱৰ সীমা নাই ব্রহ্মা কয়ো শুনা শুন শুনা কন্যা রূপে গুণে তুমি ধন্যা কপিলাম রাখেল তোমার ধন আৰু ৰূপত মতলে হৈ দেৱতাৰ হিতাহিত জ্ঞান নাইকিয়া হ'ল অ একদিনা দেৱগণে সভা পাতি ৰংগমনে মৰস কৰি আছে পাণ দেৱতাৰ সভাত নাচে উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে এখুৰাৰ নিচা দেৱগণ নাই কাৰো হিত জ্ঞান এখুৰাৰ নিচা দেৱগণ নাই কাৰো হিত জ্ঞান এই অপেশ্বৰীক ধৰিবা কচাই অপেশ্বৰে ধৰে বাকচা ও বাজিৰাম মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে ও বাজিৰাম মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে উৰ্বশী তুমি ইমান ধুনীয়া উৰ্বশী ককলে লৈ বহি আছে দেৱৰাই উৰ্বশী ককলে লৈ বহি আছে দেৱৰাই ঠিক সেই সময়তে অদুৰ্বাসা যাই উপস্থিত হয় মাতে মুনি ইন্দ্ৰদেৱক চা ও বাজিৰাম মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে ও বাজিৰাম মেনকা উৰ্বশী সুন্দৰী দেৱতাৰ সভাত নাচে হৰি ওম হৰি ওম হৰি ওম দেৱৰাজ ইন্দ্ৰ দেৱৰাজ ইন্দ্ৰ দেৱৰাজ ইন্দ্ৰ বাৰে বাৰে মাতে মুনি ইন্দ্ৰদেৱক চাই বাৰে বাৰে মাতে মুনি ইন্দ্ৰদেৱক চাই তথাপিতো ইন্দ্ৰদেৱৰ হিত জ্ঞান নাই হেন দেখি দুৰ্বাসা ক্ৰোধত জ্বলিলা হেন দেখি দুৰ্বাসা ক্ৰোধত জ্বলিলা দেৱগণক চাই মুনি অভিশাপ দিলা দেৱগণক চাই মুনি অভিশাপ দিলা শুন দেৱগণ ধন আৰু ঐশ্বৰ্যত মতলীয়া হৈ কৰা অহংকাৰ লক্ষ্মী ভস্ত হতক মই দিলো অভিশাপ লক্ষ্মী ভস্ত হতক মই দিলো অভিশাপ
নিচাত দেৱগণে হ'ব পৰা নাই এ সুৰাৰ নিচাত দেৱগণে হ'ব পৰা নাই দুৰ্বাসাৰ অভিশাপে লক্ষ্মী গুচি যায় সহিব নোৱাৰা হ'ল দেৱতাৰ বিলাই দুৰ্বাসাৰ অভিশাপে লক্ষ্মী গুচি সহিব নোৱাৰা হ'ল দেৱতাৰ বিলাই চুলি পকিল দাঁত সৰিল গাত বলনা ৰূপ যৌৱন দেৱতাৰ হ'ব একে পিতৃৰ সন্তান আমি ভাই ভাই দনহাই কৰি আমাৰ কোনো লাভ নাই কোনো লাভ নাই ঐ একে পিতৃৰ সন্তান আমি ভাই ভাই ঐ একে পিতৃৰ সন্তান আমি ভাই ভাই একে পিতৃৰ সন্তান আমি ভাই ভাই একে পিতৃৰ সন্তান আমি ভাই ভাই দনহাই কৰি আমাৰ কোনো লাভ নাই কোনো লাভ নাই একে পিতৃৰ সন্তান আমি ভাই ভাই একে পিতৃৰ সন্তান আমি ভাই ভাই অদনহাই মাৰা মাৰি আমাৰ মাজত আমাৰ মাজত আৰু আজি কি হৈছে চোৱা এ চিনা চিনি নাই আমাৰ ভাতৃৰ মাজত ভাতৃৰ মাজত সেইকাৰণে আমি সিদ্ধান্ত লৈছো দনহাই নকৰো আমি সত্য কৰি কলো সত্য কৰি ক'লো ঐ আজিৰ পৰা দেৱদত্ত একেলগ হলো আজিৰ পৰা দেৱদত্ত একেলগ হলো ঐ একে পিতৃৰ সন্তান আমি ভাই ভাই একে পিতৃৰ সন্তান আমি ভাই ভাই দান কথাটোৰ আগত কওঁ কোন বাছা কোন অতাই ঘৰ কাটি নাহাৰে অতাই বাহিবনো নকৰে অ নিজৰ পেট ভৰিলে তাই আনৰ কথা নাভাবে আনৰ কথা নাভাবে আনৰ কথা নাভাবে অতাই ঘৰ কাটি নাহাৰে অতাই বাহিবনো নকৰে নিজৰ পেট ভৰিলে তাই আনৰ কথা নাভাবে আনৰ কথা নাভাবে আনৰ কথা নাভাবে আৰু ও তাই অমুক শাহু বুলি নামানে অমুক শাহু বুলি নামানে আৰু তাইৰ কথা শুনি অমুক আপাটোও নামাতে অমুক আপাটোও নামাতে নিজৰ পেট ভৰিলে তাই আনৰ কথা নাভাবে আনৰ কথা নাভাবে আনৰ কথা নাভাবে শুনলি বাছা বাড়িৰ কথা শুনলি মোৰ বেটাহঁতৰ কথা শুন বেটাই বিয়া কৰালে মোৰ বোৱাৰীও হ'ল বেটাই বিয়া কৰালে বোৱাৰীও হ'ল অৰণ্যমীয়া গৃহস্থী মোৰ বাৰী উঠি গ'ল বেটাহঁতেও সিহঁতৰ কথা মতে চলে বেটাহঁতে সিহঁতৰ কথা মতে চলে মাটি বাৰী গৰু গাই মোৰ কঁকাল বেচিলে মাটি বাৰী গৰু গাই মোৰ কঁকাল বেচিলে আৰু বাছা বুঢ়াটো মৰি গ'ল মনৰ Ako masagot. Boleh. Itu lah. Mau ambil dari sini tak? Pangalat siapa?
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ